সো এইটো হ'ল আজিৰ লোকেশ্যন, বিৰাট ধুনীয়া লোকেশ্যন হয়। ৱেলকাম বেক টু মাই ইউটিউব চেনেল মাধুৰ্য বৰা ফটোগ্ৰাফী এণ্ড আই হোপ আপোনালোক সকলো ভালে আছে। চ' আজি মই অন্য দিনাখনৰ দৰে এটা নতুন ব্লগ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু আজি মই ফটোশ্বুট কৰিবলৈ আহিছোঁ। এতিয়া বৰ্তমান আছোঁ মই অলিভ গাৰ্ডেনত, গুৱাহাটী অলিভ গাৰ্ডেনত মই আছোঁ বৰ্তমান। মেকআপ চলি আছে এণ্ড যিসকল মোৰ ব্লগ চেনেলত ফাৰ্ষ্ট টাইমলৈ আহিছে তেওঁলোকক মই কৈ দিওঁ যে মোৰ চেনেলটো হৈছে অল এবাউট ফটোগ্ৰাফী। এভৰিথিং মই শ্বেয়াৰ কৰোঁ ইয়াতে। কেতিয়াবা মই টিউটৰিয়েলো শ্বেয়াৰ কৰোঁ, লগতে মই ফটোগ্ৰাফী ৰিলেটেড কেনেদৰে ইণ্টাৰেক্ট কৰোঁ, কেনেদৰে ফটোগ্ৰাফী শ্বুটটো আমাৰ কেনেদৰে এণ্টাৰটেইনমেণ্ট হয়, ফান মমেণ্ট এভৰিথিং মই শ্বেয়াৰ কৰোঁ এই ব্লগত। চ' আপোনালোকেতো মৰম দি আছে, এনেধৰণে আগলৈও মৰম দি যাব। আৰু আজি মই শ্বুটত আহিছোঁ ভানিমা ৰাভাৰ এটা মেকআপ আৰ্টিষ্টৰ শ্বুট হয়। চ' মই শ্বুটত আহিলোঁ, মেকআপ অলৰেডি ষ্টাৰ্ট হৈ গৈছে এণ্ড আজি আমাৰ লগত আছে পঞ্চীপ্ৰিয়া। চ' পঞ্চীপ্ৰিয়া এটা ব্ৰাইডেল লুক দিব ভানিমা বাই খুব ধুনীয়া মেকআপ কৰে। আগতে এটা মোৰ লগত কাম কৰিছে। চ' এগেইন আজি আমি এটা নতুন শ্বুটত আহিলোঁ, শ্বুট ষ্টাৰ্ট হ'ব আৰু। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম মজাকৈ চাই থাকক। চ' এয়া আমাৰ লগত ভানিমা বা হাই এণ্ড মেকআপ চলি আছে। এয়া আছে চ' এয়া পঞ্চী মেকআপ চলি আছে। ফাৰ্ষ্ট কষ্টিউমটো চেঞ্জ কৰাৰ আগতে, কষ্টিউমটো মানে কি কয় টোটেল গেটআপটো দিয়াৰ আগতে মই ভাবিলোঁ এটা অলপ নহয় একজেক্টলি নহয়। চ' আমি ভাবিলোঁ এটা বেলেগ টাইপৰ অকণ কৰোঁ। সদায় একেখিনি ব্ৰাইডেল কিমান কৰি থাকিম, অকণমান ব্ৰাইডেল কৰাৰ আগমুহূৰ্তৰ ফটোশ্বুট এটা কৰিব লৈছোঁ আমি এই সময়ত। চ' অংকুৰে দেখাব এতিয়া বিৰাট ধুনীয়াকৈ দেখুওৱা। অংকুৰ পুৰা মোক একদম চিনেমেটিক টাইপৰ ভিডিঅ' লাগে, মোবাইল চিনেমেটোগ্ৰাফাৰ, হি ইজ দ্য মোবাইল চিনেমেটোগ্ৰাফাৰ। মই পৰি যাব লৈছিলোঁ, নপৰিলোঁ বাৰু। চ' দেখাব এতিয়া অংকুৰে। এতিয়া ফুল লৈ আছে এনেকৈ এইটোৱে লাগে। এই হাতটো খালি ইয়াত নালাগে, হাতটো বেলেগ জেগাত। চ' আমি এতিয়া খানা খাই আছোঁ। এয়া ভানিমা বাই খাইছে, কি খাইছে এগ ফ্ৰাইড ৰাইচ, ই খাইছে চিকেন এণ্ড আমাৰ মেইন মডেলে খাইছে ভেজ ফ্ৰাইড ৰাইচ। চবৰে এক্সট্ৰা, চবৰে নিজৰ টেষ্ট। একদম মজাকৈ খাইছোঁ, বিৰাট ধুনীয়াকৈ খাই আছোঁ পেট ভৰাই। পেট পূজাটো একদম ডাঙৰ কথা। শ্বুটৰ আগতে আমি পেট পূজা সদায় কৰি লওঁ, তাৰপিছত আমি কৰোঁ মডেলৰ পূজা। চ' আমি মজাকৈ খাই আছোঁ। এইটো উদিত মই চিনাকি কৰাই দিয়া হোৱাই নাই। আজি মোৰ শ্বুটটোত আছে মোৰ লগত এজন ভাইটি আছে, এজন হৈছে উদিত আৰু এজন ভাইটি আছে, এজন অংকুৰকতো দেখা পাই থাকে। এইজন নচাত লাগি গৈছে দেখুৱাৰ লগে লগে। চ' আমি এতিয়া খাই লওঁ মজাকৈ। চ' দিছ ইজ দ্য লোকেশ্যন। আমি শ্বুট ষ্টাৰ্ট কৰিব গৈ আছোঁ এইটো লোকেশ্যনত। Cannot play you take
দিছ ইজ হাৰ ছেকেণ্ড গেটআপ ফাৰ্ষ্ট গেটআপত শ্বুট কমপ্লিট হৈ গৈছে অলৰেডি বিৰাট ধুনীয়াকৈ আমাৰ কমপ্লিট হৈ গ'ল ফাৰ্ষ্ট গেটআপটো চ' ছেকেণ্ড গেটআপটো এইটো ড্ৰেছটো হৈছে মমিছ ৱাৰ্ড্ৰবৰ ড্ৰেছ হয় এণ্ড যোনটো জুৱেলাৰী পিন্ধি আছে সেইটো হৈছে খুব ধুনীয়া হয় এণ্ড ছেকেণ্ড গেটআপৰ যোনটো এইটো জুৱেলাৰী হয় সেইটো হৈছে প্ৰজাপতিৰ হয় জুৱেলাৰী খুব ভাল লাগিছে ন চিলভাৰ কালাৰ খুব মেচিং কৰিছে একচুৱেলি So we have completed our shoot and আজি মোৰ shoot কৰি বিৰাট মজা লাগিল এয়া আছে পঞ্চি আছে এণ্ড ভানিমা বা এবাৰ আহা এয়া ভানিমা বা বিৰাট ধুনীয়াকৈ মেকআপ কৰিছিল আজি আমাৰ য়েছ ফাৰ্ষ্ট টাইম শ্বুট কিন্তু বিৰাট ধুনীয়া লাগিছে য়েছ কাপোৰ দুযোৰ কাপোৰ আছিলে দুইযোৰ মমিছ ৱাৰ্ড্ৰবৰ কাপোৰ হয় দুইযোৰ বিৰাট ধুনীয়া হয় ব্লেকযোৰ মোৰ বেছিকৈ পচন্দ হৈছে ব্লেকযোৰ এণ্ড আজি যোন দুযোৰ অৰ্ণামেণ্টছ আছিলে যোন দুটা তাৰে এটা আছিলে ৰঞ্জুছ পৰিধানৰ অৰ্ণামেণ্টছ এণ্ড আৰু এটা আছিলে প্ৰজাপতিৰ দুইটা বিৰাট ধুনীয়া আছিলে চ' মোৰতো বিৰাট ভাল লাগিল পঞ্চিৰ লগত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ যদি মানে আমি একদম বিৰাট এনজয় কৰিলোঁ শ্বুটটোত একচুৱেলি আপোনালোকে চাগে ভিডিঅ'ত দেখা পাইছে লোকেশ্যনটো বিৰাট ধুনীয়া হয় অলিভ গাৰ্ডেন বিৰাট ধুনীয়াকৈ মজা লাগিল শ্বুটটো কৰি চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব লাইক কৰিব যদি ভাল পাইছে একদম বিৰাট একদম এটা দুটা ঢেৰ লাইক কৰি দিব এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব য়েছ মজা একদম ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আহিব লগা ব্লগসমূহ চাবৰ কাৰণে একদম পুৰা ছাবস্ক্ৰাইব কৰি থৈ দিব চ' বাই বাই মৰম দি থাকিবা মৰম বাঢ়ি গৈ থাকিব